নমস্কাৰ বন্ধু বান্ধৱীসকল, অৰঙে দৰঙে চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ চেনেলৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ ওচৰে পাজৰে থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা দৰং জিলা আৰু অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ব্যক্তিবিশেষৰ লগত আপোনালোকক চিনাকি কৰাই দিয়া, পৰিচয় কৰাই দিয়া। সেই উদ্দেশ্যে আজি আমি যাবলৈ ওলাইছোঁ দৰং জিলাৰ ভিতৰতে এক বৃহৎ পুখুৰী বুঢ়ীনগৰ পুখুৰীলৈকে। যিটো পুখুৰীত যিসকল ৰাইজে ইতিমধ্যে এই পুখুৰীটো দেখিছে বা যিটো পুখুৰীলৈ আহি পাইছে, তেওঁলোকে নিশ্চয় ইয়াৰ পৰিসৰ তথা সৌন্দৰ্য উপলব্ধি কৰিছে। আজি আমি যিসকল ব্যক্তি আহি পোৱা নাই বা যিসকল মানুহে এতিয়ালৈকে পুখুৰীটো দেখা নাই, তেওঁলোকক আমি এই ভিডিঅ'টিৰ জৰিয়তে পুখুৰীটোৰ বিষয়ে কিছু থুলমূল আভাস দিবলৈ চেষ্টা কৰিম, পুখুৰীটোৰ লগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে আমাৰ আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি উপস্থিত হ'লোঁ এয়া ঐতিহ্যমণ্ডিত দৰং জিলাৰ বুঢ়ীনগৰ পুখুৰীত। এই বুঢ়ীনগৰ পুখুৰীটো মাত্ৰ মঙলদৈ সদৰৰ পৰা 16-17 কিলোমিটাৰ পশ্চিম উত্তৰ কোণাত অৱস্থিত। গতিকে আমি ইয়াতে উপস্থিত আছোঁ, এইটো বুঢ়ীনগৰ পুখুৰীৰ উত্তৰ পাৰ। আহক তেতিয়াহ'লে আমি পুখুৰীলৈ যাওঁ আৰু পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰোঁ। আপোনালোকে পুখুৰীটো দেখিলে গম পাব যে পুখুৰীত কিমান সুন্দৰ এক পৰিৱেশ বা কিমান বৃহৎ এই পুখুৰীটো। আহক তেতিয়াহ'লে পুখুৰীলৈ যাওঁ। এয়া আমি আহি উপস্থিত হৈছোঁ দৰং জিলাৰ এক বৃহৎ পুখুৰী বুঢ়ীনগৰ পুখুৰীত। আপোনালোকে দেখা পাই আছে, এয়া বুঢ়ীনগৰ পুখুৰীৰ পশ্চিম পাৰ আৰু সৌ চকুৰে মনিব নোৱাৰা সেইফালে আছে বুঢ়ীনগৰ পুখুৰীৰ উত্তৰ দক্ষিণ পাৰ, আৰু আমি ইয়াত থিয় হৈ আছোঁ উত্তৰ ফালে। ঐতিহ্যমণ্ডিত এই বুঢ়ীনগৰ পুখুৰীটো সেনাপতিপাৰা গাঁৱত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 88 বিঘা 1 কঠা 16 লেচা। ইয়াৰ পানীভাগ হৈছে 51 বিঘা 3 কঠা 4 লেচা, আৰু পাৰভাগক সামৰি আছে মুঠ 36 বিঘা 1 কঠা 12 লেচা মাটি। এই পুখুৰীটো ৰজা আৰিমত্তই খন্দোৱা বুলি উল্লেখ আছে। খন্দন সময় আনুমানিক 1100 খ্ৰীষ্টাব্দৰ পৰা 1200 খ্ৰীষ্টাব্দৰ ভিতৰত বুলি বহুতে কোৱা শুনা যায়। আনুমানিক গভীৰতা পুখুৰীটোৰ 25 পৰা 30 ফুটৰ ভিতৰত আছে। বুঢ়ীনগৰ পুখুৰীৰ নামেৰে ইয়াৰ বিভিন্ন অনুষ্ঠানত নামাকৰণ কৰা হৈছে। সেইসমূহ হৈছে বুঢ়ীনগৰ পুখুৰী, বুঢ়ীনগৰ ডাকঘৰ, বুঢ়ীনগৰ গাঁও পঞ্চায়ত আৰু বুঢ়ীনগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এই সম্পৰ্কে আমি এজন স্থানীয় ব্যক্তিৰ লগত কথা পাতিছিলোঁ। আহক আমি তেওঁৰ ভাষ্য শুনো। আমাৰ লগত আজি আছে আমাৰ বুঢ়ীনগৰৰ স্থানীয় বাসিন্দা সেনাপতি গাঁৱৰ এই মাননীয় শ্ৰী গম্ভীৰ ডেকা মহোদয়। আমি তেওঁৰ মুখেৰে জানিব বিচাৰিছোঁ এই বুঢ়ীনগৰ পুখুৰীৰ বিষয়ে কিছু ইতিহাস চমুকৈ। প্ৰথমতে কওক, এই বুঢ়ীনগৰ পুখুৰীটো মানে কেনেকৈ বুঢ়ীনগৰ নামটো হ'ল চমুকৈ অলপ। বুঢ়ীমাকৰ নামত এই পুখুৰীটো খন্দা হৈছিল আৰিমত্ত ৰজা পুত্ৰই, সেইকাৰণে এই পুখুৰীটোৰ নাম বুঢ়ীনগৰ পুখুৰী। আচলতে গাঁওখনৰ নাম সেনাপতিপাৰা, আৰু আৰিমত্ত ৰজাৰ দেউতাকৰ নাম আছিল ৰামমত্ত, আৰু তেওঁলোকৰ মাজত চিনাচিনি নাছিল। পিতৃ আৰু পুত্ৰৰ মাজত এখন ডাঙৰ ভয়ংকৰ যুদ্ধ হৈছিল। সেই যুদ্ধত পিতৃৰ মুণ্ড কাটি আনি তেওঁ বীৰৰ পৰিচয় দি মাকক দেখুৱাইছিল। তেতিয়া মাকে কৈছিল যে তোমাৰ মানে বহুতখিনি পাপ হ'ল, এই পাপ পুণ্যৰ অৰ্থে তুমি এই পুখুৰী খান্দি দিয়ক। পুখুৰী খান্দি দিয়াৰ পিছত গৰু ম'হে যেতিয়া পানী খাব, মানুহবিলাকে তাতে জিৰণি ল'ব গছৰ তলত, তেতিয়া মানে তোমাৰ সেই পুণ্যৰ ফালে আহিব আৰু পাপবিলাক ক্ষয় হ'ব। সেইকাৰণে এই পুখুৰীটো বুঢ়ীমাকৰ নামত খান্দাৰ কাৰণে বুঢ়ীনগৰ পুখুৰীৰ নাম দিয়া হৈছে। এইটো মানে আৰিমত্ত ৰজাই খুন্দা পুখুৰী হয়। আৰিমত্ত ৰজাই খুন্দা। আৰু তেওঁৰ দেউতাকৰ নাম কি বুলি ক'লে? ৰামমত্ত হয়। ৰামমত্তক তেওঁ যেতিয়া মানে যুদ্ধত হৰুৱাইছিল আৰু মূৰটো কাটি আনিছিল, তেতিয়া তেওঁৰ মাকৰ পৰামৰ্শ মতে এই পুখুৰীটো আৰিমত্ত ৰজাই খুন্দিছিল। ইয়াত অনুমানিক মানে মাটি কেইবিঘামান আছে অনুমানিক? মাটি তাৰপিছত আমি সুধি লওঁ। পুখুৰী পাৰ সহিতে ইয়াৰ 90 বিঘা মাটি, ভিতৰত আছে 58 বিঘা মাটি।
পুখুৰীৰ পাৰ সৈতে 90 বিঘা মাটি আছে 90 বিঘা। আমি শুনা মতে ইয়াতে 98 নহয় 78 বিঘা 78 আছে নেকি? হয় 78 বিঘা হয় হয় ভিতৰত। হয় আমি শুনা মতে ইয়াতে এটা ডাঙৰ দৌল উৎসৱো হয় বহাগ মাহত 11 তাৰিখে হয়। বহাগৰ 11 তাৰিখে বহাগৰ 11 তাৰিখে। হয় হয় এই গতিকে দুদিনীয়া দৌল হয়। দুদিনীয়াকৈ হয় নেকি? দুদিনীয়া হয়। এইটো কোনটো পাৰত হয়? এইটো আমি বৰ্তমান আমি পশ্চিম পাৰৰ ওপৰত থিয় হৈ আছোঁ। পশ্চিম পাৰৰ হয় সৌ মাজত এটা মানে বুঢ়া গোহাঁই থান বুলি আছে। এটা মন্দিৰ আছে। মানে সৌ পাৰটোত আৰু সৌ পাৰটোত হয় আৰু হয় হয় এই মন্দিৰটোৰ ওচৰতে। হয় হয় তাৰপিছত হেৰি কওকচোন, আপোনাৰ এই বুঢ়ীনগৰ পুখুৰীত আমি এটা শুনা মতে ইয়াতে বহুদিন আগতে বোলে ল'ৰা এজনে মানে কিবা অহংকাৰ ভাৱ কৰি মানে পুখুৰীটো পাৰ হ'ম বুলি হয় আহিছিল, হয় হয়। কিন্তু তেওঁ মানে অহংকাৰ কৰাৰ কাৰণে তেওঁ মানে আধাৰ পৰা তেওঁ মানে ডুবি মানে মৃত্যু হোৱা বুলি আমি শুনিছোঁ। কথাটো সঁচা নেকি? কথাটো সঁচা। হয় চাউনিকুছি ভকতপাৰা চাওঁ নেকি? হয় এই ল'ৰাজন আমাৰ বুঢ়ীনগৰ থানাপতিপাৰা এই অঞ্চলৰে হয় বন্ধু এজন আছিল। তেওঁ চন্দ্ৰমল ঠাকুৰীয়া। তেখেতৰ ঘৰলৈ আহি পুখুৰীটো এবাৰ দৰ্শন কৰিবলৈ আহি তেওঁ মানে মন কৰিলে যে কলেজীয়া ল'ৰা বুলি শুনিছোঁ, মঙলদৈ কলেজত পঢ়ি থকা ল'ৰা। ল'ৰা পুখুৰীটো পাৰ হ'ম বুলি তেওঁ হয় সাঁতুৰিব আৰম্ভ কৰিলে। আৰম্ভ কৰিছিলে কোনটো পাৰৰ পৰা আৰম্ভ কৰিছিলে? পশ্চিম মানে পাৰৰ পৰা পশ্চিম পূব পাৰৰ পাৰলৈ আৰম্ভ কৰিছিলে, হয়। কিন্তু ভাৱ ভক্তি তেওঁ নাছিল। একো কৰা নাছিল। তেওঁ কৈছিল যে ব্ৰহ্মপুত্ৰ হাতী পাৰ হৈছিল। সাঁতুৰি পাৰ হৈছিল আৰু এই সাধাৰণ বুঢ়ীনগৰ পুখুৰী পুখুৰী সেইটো হয় নোৱাৰিম নে? হয় এই অহংকাৰত তেওঁ সাঁতুৰি আহি মোটামুটি আৰু এই মানে 12 ফুট 12 ফুট হয় 12 ফুট পাৰ পাৰ পাওঁ হ'লে পাওঁ হৈছে আৰু হয় হৈছে সেইখিনিতে তেওঁ ডুবিছে। হয় তাৰপিছত তেওঁৰ সম্পূৰ্ণ মৃতদেহ নহয়, তাৰমানে সম্পূৰ্ণ মৃত্যু নোহোৱা অৱস্থাতে হয় হয় আধা মৃত অৱস্থাত তেওঁ মানে দুজন ব্যক্তি আহি হয় তেওঁ ডুবিয়াই পাৰত তুলিছিল। হয় পাৰত তোলাৰ মোটামুটি 2 মিনিট 3 মিনিটমান পিছত তেওঁ মৃত্যু হৈছিলে। স্বৰ্গবাসী আৰু শুনা মতে আগৰ দিনত মানে কাজ কৰ্মবিলাকৰ কাৰণে আমি শৰাই এখন বা ঠগী এখন দিলে সোণৰ নাৱত বাচন বৰ্তন দিলে উলিয়াই দিয়া বুলিও আমি শুনিছিলোঁ। কথাটো সঁচা আছিলে নেকি? কথাটো আমি ভালদৰে এতিয়া আমি গম পোৱা নাই যদিও আমি এতিয়া বৰ্তমান যুগৰ চলি হয় হয় কিন্তু আটা পিটাবিলাকে কৈছিল হয় সেইটো সঁচা আছিল। হয় হয় তাৰপিছতে হেৰি আপোনাৰ বুঢ়ীনগৰত এই ইয়াতে যিহেতু আপোনাৰ মৎস্য পালনৰ একদম সুব্যৱস্থা থকা যেন লাগে, ইয়াতে মাছ পালন কৰেনে? মাছ পালন কৰে কিন্তু ব্যৱসায় ভিত্তিত নে এনেই থলুৱা ব্যৱসায় মানুহখিনিৰ ভিত্তিত ঠিক তেনেকুৱা নহয়। মাঘৰ বিহু উৰুকাৰ দিনাখন হয় সকলো ৰাইজে এই অঞ্চলৰ সকলো ৰাইজে হয় এই মাছটো আমাৰ বিতৰণ কৰি ভগাই খোৱা হয় হয় আৰু তাৰ মাজতে মানে বিক্ৰীও অলপ কৰা হয়। জালুৱাৰ কাৰণে জালুকটো হেৰি দিব লাগিব, পইচা দিব লাগিব, পইচা দিব লাগে হয়। সেইখিনিৰ কাৰণে মাছটো বিক্ৰী কৰা হয়। সম্পূৰ্ণ লখিমপুৰ পুখুৰীত যেনেকুৱা মানে ব্যৱসায় ভিত্তিত ঠিক তেনেকুৱা নহয় ঠিক তেনেকুৱা নহয়। হয় হয় ইয়াতে মানে কমিটিৰ মানুহখিনিৰ কাৰণে মাঘ বিহুৰ আগৰ দিনা মাছ হয় পাৰ মাৰা হয় আৰু দুই এটা মানে বিক্ৰীও কৰা হয়, কিন্তু খুব কম কৰি আৰু হয় হয় আৰু দাদা আপুনি আমাক বহুতখিনি সময় দিলে, আপোনাক আমি বহুত বহুত ধন্যবাদ জনালোঁ। হয়। আমি পুখুৰীৰ বিষয়ে আপোনাৰ পৰা বহুতখিনি কথা জানিব পাৰিলোঁ। হয়। আমি আশা কৰিম যে ভৱিষ্যতে চৰকাৰে ইয়াতে যিহেতু পৰ্যটনৰ একো ব্যৱস্থা আছে, হয়। ভৱিষ্যতে ইয়াক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব। গতিকে আজিলৈ আমি এইখিনিতে বিদায় ল'লোঁ আৰু দাদাক বহুত ধন্যবাদ জনালোঁ। হয়। ধন্যবাদ।